হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কমৰুনছ ৰেচিপিৰ নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ডিমৰ মছলা কাৰী বনাব লৈছোঁ। ইয়াতে প্ৰথমে ডিমখিনি মই কুকাৰত দি গৰম পানী ঢালি দিছোঁ। ডিমখিনি সিজাই ল'বৰ কাৰণে কুকাৰটো এতিয়া গেছৰ ওপৰত ৰাখি দিছোঁ। 2টা চিটি আহিলে মোৰ ডিম সিজি যাব। ডিমখিনি সিজি হৈ গৈছে। এতিয়া এটা এটাকে ডিম গুচাই ল'ম। মোৰ ডিম গুচাই হৈ গৈছে। ইয়াতে মই যি ইনগ্ৰিডিয়েণ্টছ লাগিব সেইখিনি লৈ লৈছোঁ। কাজু, বিলাহী, পিঁয়াজ, আদা, নহৰু জোখমতে লৈ লৈছোঁ। এতিয়া এখন কেৰাহীত অলপ তেল দি দিছোঁ। ইয়াতে মই ভাজি ল'ম পিঁয়াজ, বিলাহী, কাজু, আদা, নহৰু, শুকান জলকীয়া এইবিলাক অলপ হাফ ফ্ৰাই কৰি ল'ম। মোৰ ভিডিঅ'বোৰ চাই কেনে পায় প্লিজ কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেচবুক পেজত মোৰ কমৰুনছ ৰেচিপি চেনেলটো ফ'ল' কৰি দিব। হাফ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া প্লেটত উঠাই ল'ম। ঠাণ্ডা হ'ব দিছোঁ। এতিয়া একেখন কেৰাহীতে মই ডিমখিনি ভাজি ল'ম। ইয়াতে অলপ হালধি দি দিছোঁ। এতিয়া ডিমখিনি দি দিম। ডিমখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। লাহে লাহে লৰাই থাকিম। ডিম ভাজা হৈ গৈছে। এনেদৰে আপোনালোকে ঘৰত এই ৰেচিপিটো ট্ৰাই কৰি চাব। খাবলৈ খুবেই ভাল হৈছিলে। এতিয়া মোৰ এইখিনি ঠাণ্ডা হৈ গৈছে। মিক্সি এটা জাৰত লৈ পেষ্ট বনাই ল'ম। পেষ্ট হৈ গৈছে। এতিয়া কেৰাহীত তেল দি দিছোঁ জোখমতে। ইয়াতে জিৰা দি দিছোঁ, শুকান জলকীয়া আৰু পেষ্টখিনি ঢালি ভালদৰে লৰচৰ কৰি লৈছোঁ। ভালদৰে মছলাখিনি ভাজা হৈ গ'লে ইয়াতে মই হালধি গুড়ি আধা চামুচ, জিৰা গুড়ি, আধা চামুচ জলকীয়া গুড়ি দি মছলাখিনি ভালদৰে মিহলাই ভাজি ল'ম। জোখমতে নিমখ দি দিছোঁ। আপোনালোকে চালে গম পাব অলপ অলপ তেল এৰিছে মছলাৰ পৰা। মছলাখিনি ভালদৰে যিমান ভাজি ল'ব পাৰি তৰকাৰীৰ সোৱাদো সিমান ধুনীয়া আহে। ইয়াতে মই এগিলাচ পানী দি দিছোঁ। মছলাখিনি তলত লাগি ধৰিছে। পানী দি এতিয়া ভালদৰে মিহলাই লৈছোঁ। এতিয়া ডিমবিলাক এটা এটাকে দি দিম মছলাত। ডিম দি বহুত ধৰণৰ ৰেচিপি বনাব পাৰি। মই আজি চিম্পুল ৰেচিপি এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ চাই সকলোৱে ভাল পাব। এতিয়া মই ইয়াতে 1 চামুচ বাটাৰ দি দিছোঁ। ওপৰত কচুৰি মেথি দি দিছোঁ আৰু শেষত পিঁয়াজৰ বেৰেস্তা দি মোৰ তৰকাৰীটো খাবলৈ ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই কেনে পাইছে প্লিজ কমেণ্টত জনাব। আজিলৈ আহিছোঁ। ধন্যবাদ।